কেমেৰা বস্তু কেমেৰা কাপোৰ কানি লৈ লৈছোঁ আমি এইখন কাপোৰ নিছ যে নতুন এখন নে আকৌ কি হৈ যাব ইমান লেতেৰা হ'ব তাত ৰাইট ন টাইম হৈছে 9:12 আৰু ৰাইজে 23 নৱেম্বৰ চল দুখন বেগ দুটা হাই দুখন অ'কে থেংক ইউ ঠিক আছে ব'লা बोला जाएंगे हम लोग अभी 9:20 हो गया আমি এটা ওলাইছোঁ কিমান টাইম লাগিব আৰু গোটেই দিনটো আজি চ' আজি বতৰটো খুবেই ধুনীয়া হয় আৰু চ' আমাৰ প্লেনিংটো এনেকৈ কৰিছোঁ প্ৰথম আমি এতিয়া আজি গুৱাহাটী যাম এতিয়া গুৱাহাটীত আমি আজি ৰাতিটো ষ্টে কৰা হ'ব দেন নেক্সট মৰ্ণিং আমি গুৱাহাটীৰ পৰা মৰ্ণিঙতে নংজংলৈ ওলাই দিয়া হ'ব আৰু গোটেইখিনি ডিটেইলছ জিম কেনেকৈ যাব লাগিব হোমষ্টে বাঢ়ি গৈ কেনেকৈ থাকিব পাৰিব বহুতে যাব বিচাৰে জেগাটোত ন কিন্তু তেওঁলোকে মানে প্ৰপাৰ হেৰিটো নাজানাৰ কাৰণে ভয় কৰি থাকে কেনেকৈ যাম কি কথা চ' মই গৈ এক্সপিৰিয়েঞ্চ লৈ কিনে গোটেইখিনি শ্বেয়াৰ কৰিম ধুনীয়াকৈ চ' ব্ৰাদাৰ লগত এতিয়া আমি ফাৰ্ষ্ট টাইম আমি গৈছোঁ মানে লগত অ'কে প্ৰথম এক্সপিৰিয়েঞ্চ লেটছ গো এক্সপ্ল'ৰ দা শ্বিলং আগতেও গৈছোঁ কেইবাবাৰো গৈছোঁ শ্বিলং কমচে কম 8-9 বাৰমান হৈ গৈছে চাগে বেছি হ'লেও কম নহ'ব আৰু চ' এটা বেলেগেই মজা শ্বিলংখন ঘূৰি শেষেই নহয় আৰু আগতে চেৰাপুঞ্জী ছাইডে গৈছোঁ কিন্তু এই ডাউকি ছাইডে যোৱা নাছিলোঁ এই ছাইডে এতিয়া ফাৰ্ষ্ট যোৱা হ'ব সেইটো ছাইডে গ'লে থকা হয় তাৰপৰা গুচি অহা হয় কাৰণ গুৱাহাটীৰ পৰা শ্বিলঙলৈ 2 ঘণ্টা ৰাস্তা আহে ন 2 ঘণ্টা 3 ঘণ্টা চ' যাওঁ পটকৈ আহোঁ সেনেকৈ ধৰণৰ আৰু বৰ্তমান এতিয়া টাইম হৈছে 2:23 হ'লকৈ আমি কাজিৰঙাত গৈ আছোঁ বৰ্তমান কাজিৰঙা শেষ হ'ব হ'ল আৰু দুটাই কথা পাতি এটা গধূলি টাইমত পামগৈ আৰু চ' বৰ্তমান কাজিৰঙাতে আছোঁ কাজিৰঙা মানে শেষ হ'লগৈ আৰু কাজিৰঙাত ধুনীয়া আজি ভাল চেলাঘৰ আহে ৰাস্তাটো খালি বৰ অকণমান বেয়াটো কাজিৰঙা এইডোখৰত মানে সৰু মানে টাপলি দিয়াবিলাকত অলপ দিগদাৰ হয় আৰু ইয়াত স্পীড লিমিট আছে 40 চ' স্পীড মেইনটেইন কৰি ধুনীয়াকৈ গৈ আছোঁ কি কোৱা অলপ কিবা দুআষাৰমান ক'বা নেকি কি ক'ম বৰ লাগিছে 40 স্পীডত গৈ কিন্তু আগত ভাল পামতো সেইডোখৰ পৰা বিদাস ন' প্ৰব্লেম চ' চাক ধুনীয়া সুন্দৰকৈ দুটা মানুহে গৈ আছোঁ আৰু কি ক'বা খালী গাড়ী পাছফালে অকল মোক কেমেৰা এইবিলাকে আছে কাপোৰ কানি কম্বল ব্লেক এণ্ড চব লৈ লৈছা ব্লেংকেট অ'কে কেলৈ যোনডোখৰ জেগাত যাম নংজং তাত পূৰা ক্লাউডছ আছে আৰু পূৰা ঠাণ্ডাটো হ'ব ঠাণ্ডাটো মানে গম পাইছে য'ত ক্লাউড থাকিব অলপ মানে হেৰি টাইপ অলপ মানে ভেঁকুৰ হেৰি টাইপ হ'ব ন কুঁৱলীটো অলপ ঠাণ্ডা হ'ব আৰু ৰাতিও ভাল লাগিব তাৰ ভিউখিনি অ'কে এতিয়া গুৱাহাটী যাম আৰু লগত দুটা তাৰপৰা আকৌ যাব গুৱাহাটীৰ পৰা বৰ্তমান আমি এখন এখন ধাবা ৰখিছোঁ আৰু গুৱাহাটী পামগৈ বেছি টাইম নাইগৈ আৰু 3 ঘণ্টামান লাগিব পাছত যাব খুব ধুনীয়া ছানছেট হৈছে এইডোখৰত এইটো টাইমত আৰু এতিয়া মোৰ ক্লাছো আছে 4টা বজাৰ পৰা চ' লেপটপটো আছে ক্লাছ কৰি ল'ম ধুনীয়াকৈ এতিয়া খোৱা বোৱা কৰি আমাৰ ধুনীয়া এটা কালাৰ আহিছে এইডোখৰত সোমাই চাওঁ কেনেকুৱা এইডোখৰত আগতে সোমোৱা নহয় বা এইডোখৰত ৰেড বুল ল'লোঁ চা আকৌ 125 টকা হয় 130 টকাকৈ গৈছে জুমটো জয়েন কৰা এটা ধুনীয়া ছানছেট হৈছে এইফালে চাই কৈ আছে মানে ওপেনিং হয় বা যদি লিংকটো যদি পোৱা নাই তেনে আগৰ লিংকটো ওপেনিং হৈ যায় অ'কে চ' আমি বৰ্তমান এতিয়া খাই ল'লোঁ ধুনীয়াকৈ খাই লোৱাৰ পিছত এতিয়া মোৰ ক্লাছ ষ্টাৰ্ট হ'বগৈ প্ৰথম ভালেই হ'ল মানে 20 মিনিট 30 দিলে খাবৰ কাৰণে হৈ গিয়া মানে 4টা পৰা ক্লাছ আছিলে এতিয়া 4:20 হৈ গ'লগৈ চ' এতিয়া আমি ইয়াৰ পৰা যাম গুৱাহাটী আৰু টাইম লাগিবগৈ এই হোটেলখনত মানে কি ক'বা আৰু ৰিভিউটো অলপ বেয়া পাইছোঁ আৰু যোনটো মানে MRPৰ নহয় যোনটো কি হয় MRP মেক্সিমাম ৰিটেইল প্ৰাইচতকৈ 15 টকা বেছিকৈ লগাইছে ৰেড বুলত 125 টকা ফ্ৰিজৰ চাৰ্জটো 100 মানে 124 টকা আছিলে MRP সেইটোতো কমতে নিছে ন 40 টকা লৈছে সিহঁতি টোটেলি বেছি লৈছে দাদিছ ন কি ক'ব মানে দেখা দেখি ঠগি দিছে এটা কি ক'ব দেখাত দেখি কমাব কোৱাটো নকমাই বস্তুখিনি কি যে কালি আমি কথা পাতিছিলোঁ বৰ্তমান চ' প্ৰাইচটো অলপমান আজি বুজিব চেষ্টা কৰোঁ প্ৰথমতে তাৰপৰা আমি মাকে এখন বুজিব চেষ্টা কৰিম চ' আমি এইডোখৰতে আমি প্ৰাইচটো বুজিব চেষ্টা কৰোঁ যে কি হৈছে
So এটা কেনে চোৱা কি ধুনীয়া ইভিনিং সো ইয়াত কি হয় যে এই কেনেল দিলে এংগালফ কৰিলে কোৱালিটি গোটেই মজা আহিছে আকৌ বা এংগালফ কৰিলে গোটেই কেনেল কেমেৰাত কোৱালিটি কিনে ভাল আছে চাই সো এইডাল কেনেলৰ পাছত আমি বাইকত পাওঁ ইউ কেন সি ফুল আপ ও মাই গড কি ধুনীয়া সানসেট আহি আছে এতিয়াহে ভাল লাগিছে চ' আমি গুৱাহাটী পাই গ'লোহি আৰু 9 কিলোমিটাৰ বাকী আছে ইয়াৰ পৰা গুৱাহাটী এতিয়া লগতো জিমৰ পৰা ল'ব লাগিব লৈ কিনে আমি যাম আৰু তাৰ ফালে বৰ্তমান দুবাৰ ৰখিছোঁ এতিয়া গীত লগাই 3বাৰ ৰখিছোঁ আৰু নন ষ্টপ জাৰ্ণি চ' ক্লাছ শেষ হ'ল বৰ্তমান কৰিলোঁ ক্লাছটো শেষ হোৱাৰ পিছত এতিয়া বৰ্তমান ৰখা হৈছে চ' পামগৈ লগতো ল'ম তাৰপৰা য়েছ জাৰ্ণি আজি শেষ হ'বগৈ এণ্ড কালি মৰ্ণিঙত আকৌ আৰম্ভ কৰা হ'ব আৰু ফাইনেলি ৰেচ গুৱাহাটী চ' এতিয়া বাজিছে 18:35 6:35 আই মিন 6:35 গুৱাহাটী পূৰা ভিৰ পালোঁ অলপ ট্ৰেফিকটো পাইছিলোঁ অলপ আগত তাৰপিছত এতিয়া পোৱা নাই অকণমান এণ্ড লগৰটো জিমত সোমাইছে তাক পিক আপ কৰিব লাগিব জিমৰ পৰা এণ্ড তাৰপিছত আৰু তাৰ ৰুমত যাম ত' লেটছ চি গুৱাহাটীত আহিলে সেইটোৱে প্ৰব্লেম ট্ৰেফিকৰ ন গধূলি টাইমত বহুত ট্ৰেফিক চাগে 6টা পৰা 7টালৈকে যোৱা এইটো কালি পৰহি এসপ্তাহ আগত ভিডিঅ' এটা দিছোঁ সেইটো দেখিছে চাগে সেইটোতো একেই কৈছোঁ ট্ৰেফিকৰ প্ৰব্লেম চ' আজিও ছেইম কথা ছেইম কাৰণ গুৱাহাটী হয় চ' সেইকাৰণে একেটা কথাই ক'ব লাগিব ন ট্ৰেফিকটোৰ কথা আৰু বহুত ডাঙৰ ডাঙৰ টিভি লগাই দিছে একদম মুখখন পোহৰ হৈ গৈছেগৈ ভাগৰ ইমান লগা নাই ইমান টায়াৰ্ডো ফিল কৰা নাই ধুনীয়াকৈ খাই মেলি আহিছোঁ চ' ইমান এটা মানে টায়াৰ্ড হোৱা নাই আৰু ধুনীয়াকৈ জাষ্ট লিটল বিট বহি আছোঁতো এনি টাইম চ' সেইকাৰণে হেৰি হৈছে আৰু এণ্ড হোৱাট আই কেন চ' ইউ গোটেই চিটিবিলাক আছে কি দেখাম আৰু এণ্ড প্লেনিংটো অলপ কৰি দিছোঁ কালি কেনেকৈ যোৱা হ'ব কি কথালৈ চ' নংজং ফাৰ্ষ্ট টাইম যাব হ'লে আপোনালোকে ফোন কৰি ল'ব তাত হোটেলবিলাক কিয়নো টুৰিষ্ট প্লেচ হয় চ' হোটেল নাপাব পাৰে ন কোনটো হেৰি হৈ যাব পাৰে চ' সেইকাৰণে আগে তাত কনফাৰ্ম কৰি ল'ব লাগে তেতিয়া একো প্ৰব্লেম নহয় ধুনীয়াকৈ নংজঙত ছানৰাইজটো চাবৰ কাৰণে ভাল চ' আমি ছানছেটো দেখিম গৈ চ' দুটাই দেখিম আৰু বহুত ধুনীয়া লগাই দিছে চাক একেবাৰে সজিলে হোটেল পৰা চ' ফাইনেলি গুৱাহাটী পাই গ'লোহি মাফেদি এণ্ড খুবেই ধুনীয়া জাৰ্ণি হ'ল অ'কে চ' যাওঁ এতিয়া বস্তু পাতিবিলাক চব সোমাই আছে চ' গুড মৰ্ণিং চ' আজি এটা ফ্ৰেছ মৰ্ণিং এণ্ড আমি উঠি গ'লোঁ গোটেইকেইটা চ' এতিয়া ৰেডি হৈছোঁ ব্ৰাছ চাছ কৰি মই গাড়ীৰ পৰা ব্ৰাছ চাছ উলিয়াব আহিছোঁ চ' কেমেৰাটোত অলপ ভাবিলোঁ ব্লগ বনাই লওঁ এণ্ড ভাল লাগিলে যোৱা ৰাতি থাকিলোঁ গুৱাহাটীত চ' গুৱাহাটীত যোৱা ৰাতি গ'লোঁ মলবিলাকত অলপ যোৱা হ'ল তাত সেনেকৈ ধৰণৰ যোৱা হোৱাৰ পিছত আৰু আজি এতিয়া ফ্ৰাইডে 24 এণ্ড 6/23 উঠোঁতে অলপ দেৰি হৈ গৈছেগৈ এণ্ড চ' ইয়াৰ পৰা এতিয়া যাম এতিয়া নংজং শ্বিলং ধুনীয়াকৈ এটা ধুনীয়া মৰ্ণিং চ' এতিয়া ব্ৰেকফাষ্ট কৰি লোৱা হ'ব ধুনীয়াকৈ কৰি মেলি এতিয়া যাম আকৌ ইয়া চ' লেটছ গ' আমি যোৱাকালি ইয়াতে থাকিলোঁ লগৰটোৰ ৰুমতে অ'কে গাড়ী এটা পাৰ্কিং কৰা হ'ল ধুনীয়া জেগা এইটো থাকিবৰ কাৰণে একদম হালা হুলস্থুল নাই আৰু ওপৰতে মানে গোটেই পুলিচ চাৰিখিনি থাকে আৰু আৰু বস্তুবিলাক ৰখাই দিছোঁ এনেকৈ ধৰণৰ আমাৰ বস্তু আছে কম্বল চম্বল লৈ লোৱা হৈছে আৰু কাৰণ তাত ঠাণ্ডা হ'ব ন আৰু লাইটিং গেমবুল এইখিনিতো লাগিবই মোৰ কেমেৰাৰ কাৰণে এইখিনিত লৈ লৈছোঁ প্ৰয়োজন হ'লে ইউজ কৰিম ইফ ন' ডান আমি এতিয়া যাওঁ আমাৰ জাৰ্ণি আৰম্ভ কৰিব লাগে এণ্ড যোৱালৈ থকা হ'ল লগৰ এটাকে লৈ যোৱা হৈছে কাৰণ কিমান হেৰিতে যাব অকলে যাবলৈ ভাল নালাগিব সেইকাৰণে লৈ লোৱা হ'ল এটা থকা হৈছিলে আমি জেগাটো মনত থাকিবৰ কাৰণে হেৰি কৰি দিছোঁ অ'কে Hello, good morning. So right now, we are entered in Shillong, and also I call that our hotel homestay where we're gonna stay tonight. And yeah, thankfully it's a beautiful morning. Look who is here. My friends are going with me. That is Rupam, and that one Jurin Barua. He's from Dibrugarh, right? And also everyone knows him maybe because of a lot of time you have seen his face in my vlogs, and also he's a new guy today in my vlog. Okay, your name, bro? Pallab. Yeah, nice name. He's also a handsome boy. Look, his figures Thank you. Okay, just enjoying the road trip, and yeah, everything's going fine.
Okay, let's go, guys. On the way, আমাৰ এটা দেখা কি হৈ গ'ল খালি এইটো হৈ যায় দিয়ে নাই গোটেই কাপোৰ চামু কম্বল চম্বল লৈ একেবাৰে ঠাণ্ডাত কঁপি আছে আমি গৰমত তত পোৱা নাই বাবা ই কি ক'বা সি কৈছে মামাহে জানে আৰু কৈছে গোটেইটো কম্বল চম্বলো দিছে নাই গোটেইটো এতিয়া অকণমান থৈ দিলি কেমেৰা দেখি মানে গোটেইখিনি থৈ লাগে দে নহ'লে ঠাণ্ডাত কঁপি আছেতো কিয়া বলেগে ভাই এছে কিয়া হৈ গ'ল চা বৰ ধুনীয়া ভিউ এটা পাবি একদম তলৰ পৰা বৰ ধুনীয়া ভিউ ভাল লাগিছে আগতেতো বহুত ভিডিঅ' বনাইছোঁ ভিউজবিলাক কালেক্ট কৰিছোঁ বাট যিমান চালোঁ ভিউটো মানে হেৰি নেপেলাই হেঁপাহ নপলায় আৰু কি ক'ব আৰু শ্বিলং এটা মানে কি ক'ব আৰু যোনটো মানে তাৰ সৌন্দৰ্য ন সেইটো কেতিয়া মই কি কয় বৰ্ণনা কৰিব নোৱাৰোঁ আই কান এক্সপ্লেইন ইউ ডেট ভিউ আই কান অলছ' কেপচাৰ ডেট ভিউ আমাৰ মিষ্টাৰ অকণ বাহিৰত ওলাই ওপৰত ছানছেটত চ' সেইখন এখন অফ ৰ'ডিং থাৰ গৈছে বৰ্তমান আমি টাইম লাগিলে আৰু এতিয়া 9:40 হৈ গ'ল আমি বৰ্তমান উমিয়াম লেক পাইছোঁ বহুত ধুনীয়া এখন লেক আছে ন ইয়াত এইটো মানে পানীটো কালেক্ট কৰি ন ইয়াৰ পৰা তলত কাৰেণ্ট সৃষ্টি কৰিবৰ কাৰণে এইটো হয় ইয়াত পানীটো জমা কৰি থৈছে বহুত ধুনীয়া হয় এইডোখৰ পৰা আচল মজাটো পাম আৰু শ্বিলঙৰ ধুনীয়া যোনটো মানে ভিউ হয় এইডোখৰ পৰা যাত্ৰা এখন এইফালে পানী নাই কিন্তু এইটো চাইডে পানী আছে পূৰা কাৰণ হ'ল বিকজ অফ এইটো চাইডে আমাৰ দিশে নহাজাৰ অ'কে ধুনীয়া হয় আগতো আহিছোঁ এইফালে ৰেজৰ্ট এখন আছে ধুনীয়াখন ৰেজৰ্ট বা আপোনালোকে আহে যদি চাহ এটা খাব পাৰিব এইফালেও আছে থাকিব পাৰিব মানে ব্যৱস্থাবিলাক এইফালে ৰেজৰ্ট আৰু এইফালেও পাব ধুনীয়া মানে ইভিনিং টাইমত মজা লাগে এইডোখৰ টাইমটো চ' খাম ৰ'ব ধুনীয়াকৈ আমি ফাইনেলি উমিয়াম লেক পালোঁহি আৰু এটা ধুনীয়া এটা লোকেশ্যন হয় এইডোখৰ ৰখিবৰ কাৰণে আৰু এই ওপৰৰ পৰা ধুনীয়াকৈ ভিউটো দেখা যায় তলৰ ফালে চ' দেখাই দিছোঁ এই ওপৰৰ পৰা ধুনীয়া এটা ভিউ আছে উমিয়াম লেক আগতে ভিডিঅ' বনাইছোঁ সেই তলত বনাইছোঁ তাত গৈছোঁ ৰেজৰ্টত আৰু এইফালে থাকিবলৈ ভাল আছে এই চাৰিওফালে ৰেজৰ্ট আছে গোটেই থাকিব পাৰিব খুবেই ধুনীয়া আৰু আমি এইডোখৰ পৰা খাই আছোঁ এতিয়াহে অলপ শ্বিলঙৰ সমান লাগিছে মানে কি গুৱাহাটীতো যিটো গৰম আছে ন আৰু এইডোখৰত যিটো মানে এটা মানে বাহিৰত আহিলে এটা বেলেগ এটা ঠাণ্ডা এটা লাগি আহে সেই ঠাণ্ডাটো এতিয়া লাগিছে আৰু ফিল পাইছোঁ আৰু পাহাৰ উঠাৰ ফিলটো কিন্তু আগৰ নিচিনা এতিয়া ক্লাইমেটবিলাক হৈ থকা নাই ইমান সেনেকুৱা গান চান নাই ডান্স মা তুমকে এনেই আৰু হ'ব দিয়াকৈ দে চ' আমি বৰ্তমান উমিয়াম লেকত ৰখিলোঁ ধুনীয়া ঠাণ্ডা লাগি গৈছে ব'ল যাম ব'ল দেৰি হ'ব আকৌ টাইম হৈ গৈছে 10:01 হৈ গ'লগৈ বৰ্তমান উমিয়াম লেক এই হাই উমিয়াম লেক চিনাকি লাগে আৰু এই গাড়ীৰ ভিতৰত গৰম লাগিছে হা কিন্তু বাহিৰত যিটো ঠাণ্ডা ঠাণ্ডা লাগতা হাই শ্বিলং পাওঁতে বহুত মাই গড ট্ৰেফিকটো বহুত হ'ব দ্যাট ইজ ইয়াৰ ৰিয়েলি बैड थिंग एक्चुअली अरेबा सो लेट्स एंजॉय द राइड सो अभी हम लोग पहुँच गया है शिलोंग टाउन 10:36 हो गया अभी टाइम और आमी शिलोंगत हुमाई गई और यार পৰা নংজঙলৈ টাইম আছে আৰু শিলঙতো আমাৰ গুৱাহাটীৰ নিচিনা ট্ৰেফিকটো বহুত হয় টাউনত বেছিকেলি মানে কি হয় এফালে যদি গাড়ী ৰখি যায় পূৰা ৰখি যায় আৰু আগফালে পূৰা জাম লাগি আছে এণ্ড এইডোখৰ ঠাণ্ডাই ক্লাইমেটটো সুন্দৰ এটা ক্লাইমেট ঠাণ্ডা পাইছোঁ বহুত ধুনীয়া বতাহ মাৰি আছে দেই শ্বিলং পাই গ'লোঁ ভাবিলোঁ কফি খাবৰ কাৰণে আজি বেছি নহয় 200 টকামান উলিয়াওঁ সিহঁতক কফি একাপ খুৱাই দিবলৈ লংজঙত চ' 200 টকা ওলাই গ'ল বুজিছেনে পইচা তেতাৰ সেইটোৱে য'তে ৰাস্তাত গ'লে পইচা কিয় বেলেগ 220 টকা 200 টকা নাই 200 টকা এই 200 টকা আহি গ'ল কিয় বেলেগ চ' বহুত একচুৱেলি ইমান জাম লাগিছে ন জামটো বহুত দেৰি লাগি আছোঁ মানে 2 ঘণ্টামান জামে লাগিলোঁ নিশ্চয় লাগিছে নেকি 1.5 ঘণ্টামান আৰু কিন্তু ঠাণ্ডা মানে জাম লাগিলে মানুহবিলাক ইমান খংকৈ নুঠে বতৰ ক্লাইমেটটো বহুত ধুনীয়া ঠাণ্ডা হয় চ' ক্লাইমেট কাৰণে মানুহৰ মানে ইমান হেৰি নহয় কুল থাকিব পৰা যায় আৰু তোমাৰ মানে চব মানুহ আমাৰ তাত গুৱাহাটী গ'লে নৰ্মেল মানুহবিলাকৰ খঙে উঠিব একদম টেম্পাৰেচাৰ পৰা উঠি যাব কিন্তু বাহিৰৰ ক্লাইমেটটো গৰম থাকে আৰু মানুহৰ তেজ গৰম হৈ যায় আমাৰ গুৱাহাটীত পৰা একদম হাই কাজিয়া হৈ যায় ন তেতিয়া মানুহবিলাক অলপ আৰু হেৰি আৰু ফুল নিচিনা লাগিছে আৰু আই ডণ্ট ন' ইনচাইড তো 2 ঘণ্টামান আহি কেনে বৰ্তমান আমি ট্ৰেফিকৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বৰ্তমান যোনটো ঠাইলৈ গৈ আছোঁ তাত পামগৈ আৰু পূৰা শাকৰ খেতি দেখিছোঁ কবি বন্ধাকবি এইবিলাক আছে আৰু
শুনিবা পেট চেট দাম পোৱা ভৰ্তি হৈ গৈছিলেগৈ খালী হৈ গৈছিলে এতিয়া অলপ ভাল লাগিছে অ'কে আমি জাষ্ট আই ৰিমেম্বাৰ লাষ্ট টাইম আই কেম লাইটলুম চ' ইন দিছ ৱে চ' আই জাষ্ট ৰিমেম্বাৰ and we have to go more 35 kilometers from here to Nongjrong and just look the view of the outside. Mostly I see the cars are Maruti Suzuki 800s the cars they use all people and just we are looking for also I'm super hungry not me everyone because just we had a breakfast and just roti and omelette breads and tea that was our breakfast so it is right now almost 1 p.m. so I'm super hungry so let's see what we can get here so let's actually just look around the city and here is so cold right now temperature is 22 degrees Celsius and I can see the people they smoke lots people because of the cold they smoke lots just look at people's oh মুখখন ৰঙা হৈছে এইটো কি ভখাই গ'লে কি কৰিছে আমি এতিয়া বৰ্তমান অকণমান ৰখিছোঁ বেগ লৈছোঁ খাবৰ কাৰণে এণ্ড ইয়াৰ পৰা লাইটলুমলৈ বেছি নাই 5 কিলোমিটাৰ মান আছে লাইটলুম বুলি যোৱা লাষ্ট বাৰ আহিছিলোঁ যিটো নাইচৰ ভিডিঅ'ত চাব ইটছ বহুত ধুনীয়া তাত পুৰা টাৱাৰখিনি পাব মানে ইমানে টাৱাৰ আছে পুৰা ধুনীয়াকৈ আৰু এখন ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে বহুত ধুনীয়া চাফা অলপ ৰখাম চাৰিওফালে অ'কে আই উইল শ্ব' ইউ এইকেইটাত বহিলেগৈ ধুনীয়াকৈ ফাইনেলি খালোঁ এতিয়া বহুত ধুনীয়াকৈ আমি খানা বহুত ধুনীয়া আছিল দেই যোনটো এনভাইৰমেণ্টত খানা খাইছোঁ কফি খালোঁ এণ্ড মাংস আছিলে আৰু ৰাইচ আছিলে ধুনীয়াকৈ আমি গোটেইকেইটাই খাইছোঁ আৰু ধুনীয়াকৈ পঢ়ি আছোঁ আৰু ওচৰফালে এটা কুকুৰাবিলাক পিং পিং পাক পাক কৰি আছে ভাল লাগিলে খানা পিনাখিনি ধুনীয়া সুন্দৰ দিছে ভাল লাগিছে খাই ধুনীয়াকৈ এইখনতে আছে এই লাইটলুম নোযোৱাৰ আগতে এইডোখৰতে পাব যদি খাব পাৰিব আৰু ধুনীয়াকৈ চ' এতিয়া আমি গৈ থাকিম আমাৰ ডেষ্টিনেশ্যনলৈ চ' ইয়াৰ পৰা বেছি দূৰ নাই আৰু মে বি লাইক 25 কিলোমিটাৰমান আছে চাগে চ' ইয়া অ'কে আজি দিনটো এনেকৈ গ'লগৈ আহোঁতে চ' গম পাইছে ন মই ভাবিছিলোঁ 2 ঘণ্টা 3 ঘণ্টাত পাই যামেই কিন্তু ভবামতে কেতিয়া ন ট্ৰেফিকটোত মানে প্ৰব্লেম হৈ গ'লগৈ 2 ঘণ্টামান ট্ৰেফিকটো ইয়াত জাম হৈ গ'ল অ'কে এতিয়া যাম পে'মেণ্ট কৰি যাব লাগে আৰু লাইটলুম আগতে ভিডিঅ' চিডিঅ' বনাইছোঁ দেখিছে চাগে ইউটিউবে চ' আজি যোনটো বস্তুৰ কাৰণে আহিছিলোঁ নাই আৰু যোনটো বস্তুৰ কাৰণে আহিছোঁ সেই বস্তু আমি য'ত গৈছোঁ তাতকৈ ইয়াতকৈ 10 গুণ 100 গুণ থাকিব ডাবৰ ক্লাউডছৰ ওপৰত থাকিমগৈ চ' সিহঁতক জাষ্ট লাইটলুমৰ ভিউটো ৰখাই দিয়া হ'ল বাকী আৰু কিনো লাইটলুম এয়া কিন্তু আজি সেইটো বস্তু নাই মানে যোনটো মানে টাৱাৰ চ' সেইটো আমাৰ হোমষ্টে হয় এখন হয় আৰু ইয়াত লেংগুৱেজবিলাক নাজানে অ'কে পোৱালি আছে বহুত পোৱালি আছে গাড়ীখন ইয়াতে পাৰ্ক কৰিব লাগিব চাই লওঁ পুৰা মানুহবিলাকে চাই কি নাইছে কি কথা গাড়ী চাড়ী নাই ইয়াত ইটছ গনা বি নেক্সট লেভেল এক্সপিৰিয়েঞ্চ মানুহবিলাক নাই মানে সিহঁতি আমাৰ লেংগুৱেজটো বুজি নাপায় ইংৰাজী নাযায় পোৱালি যে বহুত আছে কৈছে ন পোৱালি এটা পোৱালি নহয় মানে একদম মানে ঘণ্টা আছে আৰু গাড়ী এটা পাৰ্কিং কৰি থৈছোঁ ধুনীয়াকৈ অ'কে আই উইল শ্ব' ইউ অল ভিউজ মাই হোম ষ্টে ইংলিছ আমি এনেকুৱাকৈ থকা হ'ব আজি মানে লেংগুৱেজ নজনাকৈ ভাই এটা বেলেগ লেভেল হ'বগৈ লেংগুৱেজ কি খাইছে ন লেংগুৱেজ অ'কে মোৰ বেলেগ এক্সপিৰিয়েঞ্চ ল'ব অ'কে গড ডেম ইয়াৰ দিছ ইজ ইনক্ৰেডিবল ভিউ ইয়াত বৰ দিগদাৰ হৈ পেলাই লেংগুৱেজ নাজানে ন বৰ প্ৰব্লেম হয় সিহঁতি আমাৰ ভাষা নাজানে আমি সিহঁতৰ ভাষা নাজানো কি বকে কি নকৰে ইংৰাজীও নাজানে হিন্দীও নাজানে আছামিজটো দূৰেই কথা অ' মাই গড দিছ ইজ দ্য ভিউ পইণ্ট সেইটো ভিউ পইণ্ট হয় বে সেইটো চ' ইয়াত এণ্ট্ৰি ফিজো ল'ব লাগে 30 rupees পাৰ পাৰ্চন অ' গড অ'কে এইটো হয় ভিউ পইণ্ট ইয়াত চাবৰ কাৰণে আহে নংজং অ'কে এনেকৈ মানুহবিলাক থাকে এনেকৈ বস্তুবিলাক নামি আহে ভেজিটেবল ফুডছবিলাক আনে অ'কে ৰিয়েলি ক'ল্ড প্লেচ ইয়াত গোটেই টাৱাৰ হৈ থাকে বাট ৰাইট নাও নাই এতিয়া এইটো টাইম নহয়
ছানছেট হৈছে চানৰাইজ হ'বগৈ কালি মৰ্ণিঙত এটা বেলেগ এইটো প্ৰথম পাইছোঁ লাইফত কোনো লেংগুৱেজ নাই নজনাকৈ থকাটো এতিয়া ছানছেট হৈছে কিন্তু এতিয়া ক্লাউডছটো এতিয়া নাই পোৱা এইকেইটা নাই পৰা মৰ্ণিং টাইমতহে পাম সেইটো ঠাণ্ডাটো খালি বহুতেই পূৰা হাৱা মাৰি আছে হাৱা চনিও পাইছে জাষ্ট ফিল কৰকচোন আৱাজটো শুনি গম পাইছে কেনেকুৱা লাগিছে একদম 99% মানে পিয়ৰ অক্সিজেন পাইছে যেন লাগিছে ছানছেট চ' ফাইনেলি ছানছেট হৈছে কি ধুনীয়া লাগিছে ইয়াৰ ক্লাউডছবোৰ চাব বহুত ঠাণ্ডা লাগিছে টুপিটো সেইকাৰণে লগাই লৈছোঁ যোনটো মানে হাৱা মাৰি থাকে যে একদম ৰিমৰিমীয়া বহুত ঠাণ্ডা লাগিছে গড অকৰা কৰি পেলাই আছে মানে হাতটো ডাৱৰখন আকাশখন চাক আল্টিমেট লাগিছে মানে চাওক আমি ইয়াত আছোঁ হোমষ্টেটোত আৰু ঠাণ্ডা বহুত দিছে আৰু প্ৰব্লেমবিলাক কৰিছোঁ দিছোঁ অলপ ইয়াত মানে লেংগুৱেজটো বুজি নাপায় ফাৰ্ষ্টলি আমি যি কওঁ ন আছামিজ বুজি নাপায় ইংলিছ বুজি নাপায় আৰু সিহঁতৰ যোনটো ইয়াত যোনটো ইয়াত পাতে ন লোকেল লেংগুৱেজ সেইটো আমি নাজানো চ' সেইকাৰণে বহুত প্ৰব্লেম হৈছে গাড়ীখন থ'বৰ কাৰণে মই কৈছোঁ গাড়ী কৈছোঁ এতিয়া হাকিব লাগিছে ভাই কি কৰিবি এতিয়া কি বুলি ক'ম এতিয়া মই বহি দেখা বুলিবা এনেকৈ বাথৰুম বিচাৰি ঘূৰি বাথৰুম বুলি ক'লেও মানে তাহাঁতি বুজি নাপাব ন চ' হোৱাট টু ডু মেন আই ডোণ্ট ন' অ' মাই গড মাথা উৰি গৈছিলেগৈ চ' আমি কি কয় ঠাণ্ডাটো বহুত পৰিছে এতিয়া পূৰা ক্লাউড হৈছে ক্লাউডখিনি অকণ দেখাই দিম আৰু ফটো এটা মাৰি কিনে ধুনীয়াকৈ আকাশখন আছে কি ধুনীয়া হৈ আছে য়েছ মেন ঘূৰি পাইছোঁ আমি বিনা নাম আমি লগ পালোঁ এইফালে দিনা বসুমতাৰী না জাখৈ মানে কি হয় জাখৈ মানে জেখাই কি খবৰটো মানে খবৰ আবাৰে চ' শিকিছোঁ বাৰু ইয়া নাইচ ইট ইজ চ' অলপ জুই খুৱাইছোঁ ৰুম ঠাণ্ডাত